এনেধৰণে গৈ ফেঞ্চি বজাৰত উপস্থিত হ'লোঁ আৰু ফেঞ্চি বজাৰত যি পৰিৱেশ সেই পৰিৱেশসমূহ দেখাবলৈ চেষ্টা কৰিলোঁ আৰু যথেষ্ট উল্লাস উদ্দীপনা ফেঞ্চি বজাৰত আচলতে নৱপ্ৰজন্মখিনিৰ ভাল লাগিলে আৰু আচলতে বহুত বেছি দেৰ তাত নৰলোঁ আৰু যথেষ্ট জনসমাগম হৈছে তাত আৰু তাৰ পৰিৱেশটো এক সুকীয়া আচলতে এনেকুৱা ফিল হৈছে যেন অসমত নায়েই অসমৰ বাহিৰৰ ঠাই ক'ৰবাত আছোঁ তেনেকুৱা নিচিনা ফিল হৈছে যিহেতু গাঁৱৰ মানুহ আৰু গাঁৱৰ পৰা গৈ তাত চাব গৈছোঁ নিশ্চয়কৈ সেইটো ফিল হোৱাটো আচলতে আৰু কোনো ডাঙৰ কথা নহয় এইখিনিতে আৰু এটা কথা আচলতে মই যে এই কাপোৰ প্ৰথমতে বেলেগ এটা আৰু এতিয়া বেলেগ এটা আচলতে দেখিলোঁ চবেই বগা কাপোৰ পিন্ধিছে সেইকাৰণে এটা 200 টকা দি কিনি ল'লোঁ তাৰপিছতে এনেধৰণে যিসকলে নৃত্য কৰি আছে তেখেতসকলৰ নৃত্য উপভোগ কৰিলোঁ মইতো নাচিব নাজানোৱে দিয়কচোন বাৰু বাকী যথেষ্ট ভালেই পৰিৱেশ যথেষ্ট ভালেই গ'ল দিনটো আৰু তাৰপিছত বৰ বেছি দেৰি নৰৈ আহিলোঁ এনেকৈ আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ ফেঞ্চি বজাৰত কেনেধৰণে আচলতে হোলী উদযাপন হয় আৰু ইয়াৰ আপোনালোকে কেনেকুৱা পালে জনাব তাৰপিছতে গৈ আছোঁ ৰাজগড়ত কেনেধৰণে উদযাপন কৰা হয় তাৰো পৰিৱেশ দেখাম আচলতে মই নিউজৰ কামতো আহিছোঁ লগতে ভাবিলোঁ ব্লগটো বনাওঁ সেইকাৰণে ইয়াত এনেধৰণে উপস্থিত হৈ আপোনালোকক পৰিৱেশবোৰ দেখালোঁ বহুত দিনৰ মূৰত চুৰুলাক লগ পালোঁ কলেজ ফ্ৰেণ্ড আজি কি কবি হোলী কেনেকৈ গৈছে বহুত বঢ়িয়া একদম এনেকুৱা ভাল লাগিছে মানে ক'বলৈ শব্দ নাই আৰু বহুত দিনৰ লগ পাই বহুত ভাল লাগিছে ঠিক আছে আকৌ লগ পাম একদিন অফিচ আহি পালোঁ ফেঞ্চি বজাৰৰ পৰা এয়া আমাৰ এংকৰ ইমান এইফালে চাই দিয়া এয়া ইমান কেনেকুৱা ফিল হৈছে কালাৰিং হৈ গৈছে লাইফটো গৈ আছে সেউজীয়া ব্লু তাৰপিছতে তাকে বাৰে বৰণীয়া এইফালে আমাৰ এডিটৰ গ্ৰাফিক্স ডিজাইনাৰৰ অৱস্থাটো এইটো হৈ আছে কেনেকুৱা ফিল মজা ন এইফালে লগাবি এয়া দেখিছ নহয় কেনেকুৱাকৈ লগাইছে এজনী আমাৰ এডিটৰ কেনেকুৱা ফিল হৈছে মজা হৈছে মই ব্লগ শ্বুট কৰি আছোঁ কিন্তু একদম আৰু ৰাতিলৈ পৰিব এইটো হেল্ল' কেনেকুৱা ফিল হৈছে পোৱালি মজা ফিল হৈছে আৰু আজি কেনেকুৱা গৈছে দিন একদম পুৰা বাৰে বৰণীয়া হৈ আছে তুমি আৰু এইখিনিতে ডাঙৰ কথা কিছুমান থাকি গ'ল আচলতে অফিচৰ এজনমান ষ্টাফক দেখাব থাকি গ'ল পিছত আপত্তিহে আহিলে তেখেতসকলৰ পৰা বাৰু ধন্যবাদ দিয়ক